নমস্কাৰ ফ্ৰেণ্ডছ, আজি এটা ভিডিঅ' কৰিম। মই এতিয়া গাখীৰ দিবলৈ যাওঁ। এতিয়া গাখীৰ দি আহি কচু বিচাৰিছোঁহি। এতিয়া যাওঁ আমাৰ ডেষ্টিনেশ্যনলৈ ভিডিঅ' শ্বুট কৰিবৰ বাবে এটা চঙত। এতিয়া ফ্ৰেণ্ডছৰ ঘৰ পাইছোঁহি। এতিয়া আমি ষ্টেচন পাই গৈছোঁহি, আমাৰ ঘৰৰ ওচৰত থেকেৰাগুৰি ষ্টেচন। এতিয়া ইয়াত প্ৰেক্টিছ কৰিছোঁ ডান্সটোৰ। তাৰপিছতে একপি ফটো উঠিছোঁ আৰু এয়া আমাৰ ভিডিঅ' শ্বুট কৰি কিনে হৈ গ'ল। এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। প্ৰথমতে ইয়াক ঘৰত থৈ আহি লওঁ। তাৰপিছতে ইয়াৰ ঘৰত আহি কিনে ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ লৈ কিনে লুকছ লৈছোঁ। লুকছ লৈ কিনে এতিয়া ষ্টুডেণ্টৰ ঘৰ পাইছোঁ। ষ্টুডেণ্টৰ ঘৰ চাইছোঁ, ঘৰতে নাই। তাৰপিছতে আহি পালোঁহি। এতিয়া আকৌ যাবলৈ লৈছোঁ ফ্ৰেণ্ডছৰ ঘৰত। এতিয়া ফ্ৰেণ্ডছৰ ঘৰত যাই কিনে পালোঁগৈ। এইখনে মনসা হোটেল, ইয়াতে ঘৰ সিহঁতৰ। এয়া ফ্ৰেণ্ডজন এজন। তাৰপিছতে আমি গ'লোঁ নাৰ্চাৰীলৈ ফুল ল'বলৈ, আৰু ষ্টুডেণ্টৰ ঘৰত আমাক দিলে চাহ খাবলৈ। চাহ খাই কিনে ঘৰ